বাজবাৰী ৰেঞ্জৰ সমূহ EDC আৰু ডিপাৰ্টমেণ্টৰ জৰিয়তে বিশ্ব পৰিৱেশ দিৱস উপলক্ষে গছপুলি বিতৰণ আৰু গছপুলি ৰোপণ আৰু আগতে ৰুই যোৱা গছবিলাক যিখিনি গছ ৰৈ গৈছিলে সেইখিনি বেৰাসমূহ মেৰামতি কৰি আছোঁ আৰু যিহেতু প্ৰতি বছৰে আমি বিশ্ব পৰিৱেশ দিৱস পালন কৰোঁ আৰু প্ৰতি বছৰে 5 জুনত আৰম্ভ হয় আৰু আমি আশা ৰাখিছোঁ মানে আগতে ৰোৱা গছখিনিও আৰু এইবেলি আমি যিখিনি গছ বিলালোঁ সেইখিনি যাতে মানুহখিনিয়ে ভালদৰে যত্ন কৰি বচাই ৰাখে আৰু আগতে যিখিনি গছ ৰুলে সেইখিনি গছখিনিও যাতে আগতে প্ৰথমতে গছখিনি বহুত ভালদৰে যত্ন কৰিছিলে কিন্তু আমি দেখিলোঁ মানে লাহে লাহে গছখিনি ডাঙৰ হৈছে কিন্তু মানুহবিলাকে যত্ন এৰি দিছে সেয়েহে আমি ডিপাৰ্টমেণ্ট আৰু EDCৰ কৰ্মকৰ্তাসকলে লগ লাগি এই গছখিনি মেৰামতি কৰি আছোঁ আৰু যাতে আমি আমাৰ পৰিৱেশ আৰু মানসৰ যিটো সৌন্দৰ্য সেইটো অটুট ৰখাৰ কাৰণে আমি চেষ্টা ৰাখি আছোঁ এইখিনিয়ে মানে মানুহখিনিয়ে যাতে গছখিনিক ভাল পায় গছখিনি যত্ন কৰি যাতে আমাৰ মানসৰ সৌন্দৰ্য বঢ়ায় আৰু প্লাষ্টিকসমূহ আমি এনেদৰে মানে মাজে মাজে চাফাই অভিযান আৰম্ভ কৰি থাকোঁ যোৱা পৰহিও আমি কৰিছিলোঁ তো মানুহখিনি সজাগ হ'ব লাগে এইখিনিয়ে কামনা Ay, tan mariba.